গুড মৰ্নিং কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল ক্ৰিয়েটিভ কৰিশ্মা চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই গৈ আছো আজি গুৱাহাটী আৰু গুৱাহাটী কিয় গৈ আছো আৰু কোন থাকিব মোৰ লগত আপোনালোকে গম পাব কিন্তু সম্পূৰ্ণ ভিডিওটো চাব লাগিব এয়া মই মেহেন্দি লৈ যিগতিকে মেহেন্দি আৰ্টিষ্ট মেহেন্দিটো লৈ থাকিবই লাগিব ন আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকক আৰু আজি মোৰ লগত কোন জনপ্ৰিয় অভিনেত্ৰী থাকে সেইটো গম পাব আৰু আমাৰ আগৰ টিমটোৱে আছে সিদ্ধাৰ্থই ফটোগ্ৰাফি কৰিব আৰু মেকআপটো জানে অনিল দা আছে হেল্ল কি খবৰ সকলোৰে এতিয়া আমি ফেন্সিত সোমাইছো কাৰণ ফুল ল'ব লগা আছে আমি ফুলকেইটা ল'লো কিন্তু বহুত ধুনীয়া ধুনীয়া ফুল থকা বাবে ভাবিলো এটা ভিডিঅ' বনাও আৰু এতিয়া আকৌ গাড়ীত বহিব যাই আছো ৰ'দটো যে ইমান দিছে ইমান গৰম এই ৰাতিপুৱাই আৰু এতিয়া চানমাৰীত যে আছে দুগদুগীত সোমালো কাৰণ জুৱেলাৰীটো আমি দুগদুগীৰ পৰা ল'ম আৰু ইয়াৰ জুৱেলাৰীবোৰ সঁচাই বহুত ধুনীয়া মই দেখি নিজে আচৰিত হৈ গৈছোঁ জানেনে ইমান ধুনীয়া জুৱেলাৰী পোৱা যায় আৰু এয়া হৈছোঁ মই আৰু লগত হিৰাচি আছে কিন্তু দাদাহঁত গাড়ীৰ পৰা নামি নাহিল গৰমৰ কাৰণে অৱশ্যে আমি আছোঁ এতিয়া দুগদুগী আছামিজ জুৱেলাৰী আমি ইয়াৰ পৰা জুৱেলাৰীবোৰ লৈ আছোঁ মানে কি ভাল লাগে কি বেয়া লাগে চাই কিনে বহুত ধুনীয়া ধুনীয়া জুৱেলাৰী পাই ইয়াত এণ্ড ফাইনেলি আমি আহি পালোঁ এতিয়া লিফ্টত যাই আছোঁ আৰু এয়া কাৰ ঘৰত আহিছোঁ আজি আপোনালোকে দেখা পাব ৰ'ব চ' আজি আমি আছোঁ আৰু মই আজি মেহেন্দি লগাম অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু সকলোৰে মৰমৰ আমাৰ নিশিতা বা আছে নিশিতা বাক আজি মই মেহেন্দি লগাম আৰু লগ পাই বহুত ভাল লাগিল আকৌ বিয়া পাতিম আৰু লগ পাই বহুত ভাল লাগিল তেখেতক আৰু বহুত এক্সাইটেড হৈছিলোঁ মই বহুত মানে সৰুৰে পৰা চাই থকা মানে টিভিত দেখি থকা বাজনীক আজি এনেকৈ মেহেন্দি লগাব পাম মানে বহুত মানে ভাল লাগিছে মোৰো ভাল লাগিছে কৰিশ্মা মোৰ ঘৰলৈ আহিছে আজি আৰু কি কয় বিয়াৰ পাছত চাগে মই মেহেন্দি মোৰ ভণ্টিবে অকণমান লগাইছিলোঁ কিন্তু আজি আকৌ এই ধুনীয়াকৈ মেহেন্দি লগাম খুব ভাল লাগে আৰু মেহেন্দি বা জেতুকা আমি ছোৱালী প্ৰতিগৰাকীয়ে লগাই ভাল পাওঁ আৰু ভাল লাগিছে যে মেহেন্দি বস্তু আচলতে আমাৰ অসমীয়া ছোৱালীয়ে পটককৈ এই প্ৰফেশ্যনটো ল'বলৈ অকণমান ভাবে বা ভয় কৰে কিন্তু তাই ওলাই আহিছে ধুনীয়াকৈ আৰু মেহেন্দি প্ৰফেশ্যনটো লৈছে আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব তাইক মৰম কৰিব সহায় সহযোগিতা আগবঢ়াব আৰু সময়ৰ নাটনিৰ বাবে দাদাই একফালে মানে মেকআপ কৰি আছে আৰু মই একফালে মেহেন্দি লগাই দি আছোঁ আপোনাৰ মানে বেছি ভিডিঅ' কৰা নহ'ল চ' আপোনালোকে ডাইৰেক্ট লুকটো চাওক ইমান ধুনীয়াকৈ নিশিতা বাক সজাই তুলিছে আমাৰ মেকআপ আৰ্টিষ্ট মৃণাল বৰ্মনে তেখেতৰো এটা ইউটিউব চেনেল আছে মেকআপ আৰ্টিষ্ট মৃণাল বুলি আপোনালোকে চেক কৰিব পাৰে আৰু ইমান ধুনীয়া কাপোৰযোৰ হৈছে আমাৰ শুৱালকুছিৰ বৈশ্য চিল্ক ফেক্টৰীৰ আপোনালোকে যদি শুৱালকুছিত কাপোৰ কিনিব আহে তেনেহ'লে বৈশ্য চিল্ক ফেক্টৰীক এবাৰ হ'লেও কণ্টেক্ট কৰিব চ' আমি লোকেশ্যনত আহি পালোঁ আমাৰ মানে ফটোগ্ৰাফাৰ কেইজন আছে গুঞ্জন দা ভিডিঅ' কৰিব গুঞ্জন দাই কি ক'ম আৰু ভাল লাগিছে বাক প্ৰথমত লগ পাইছোঁ এই আৰু ইফালে মোৰো ব্লগিং চলি আছে ছাবস্ক্ৰাইব কৰি দিব কি বুলি আছে গুঞ্জন দাস বুলি আছে ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব
আজি আছে আমাৰ সিদ্ধাৰ্থ দা হাই কিনো কম ওলাইছে মৌ চব কামুৰিছে ভালে হৈছে চুটটো এনেকৈ যে চুট হৈ থাকক আমি ভালে পাম আৰু কৰোণা দিনতো অলপ চলপ কাম হৈ আছে বাকী আৰু মৃণাল আছে আমাৰ আৰু সিদ্ধাৰ্থ দাৰ মা আছে দিয়া মাস্কখন খুলি দিয়া এই আমি শ্বুটটো এতিয়া কমপ্লিট হ'ল আৰু যাওঁ লাহেকৈ আমি বাক মানে থৈ আহিলোঁ আৰু এতিয়া আমি ঘৰত গৈ আছোঁ আৰু আজিৰ দিনটো সঁচাই বহুত ভালকৈ গৈছে আৰু বাক লগ পাই ইমান ভাল লাগিছে এনেকুৱা লগা নাই যে বাক আমি প্ৰথমবাৰ লগ পাইছোঁ ইমান মৰমীয়াল সঁচাই কৈছোঁ মানে বহুত ভাল লাগিছে টিভিত যেনেকুৱা মৰমীয়াল মানে ৰিয়েলতো তেনেকুৱা মৰমীয়ালে তো আমি এতিয়া ঘৰ যাই আছোঁ সকলোৱে মিলি কিবা কিবি খালোঁ ৰাস্তাত তো আমি ঘৰটো যাই লওঁ আৰু ব্লগটো ভাবিছোঁ ইয়াতে শেষ কৰোঁ আপোনালোকে যদি মোৰ ব্লগটো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ